গাড়ী চাড়ী ল'ব লাগিলে ধৰি লওক কেনেকৈ কি চিষ্টেমত অকণমান মানে এই কি বুলি কয় এইটো অসমীয়া ভাষাত উগুল টুগুল লাগি থাকে যে তো তাত তেনেকুৱা এটা লাগি আছে আৰু স্পিচ মানে এইটো শ্বৰ্টকাট। গাইছ আজি ডাইৰেক্ট ভিডিঅ'টো একেবাৰে চেলুনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি অকণমান মানে স্পেচিয়েল দিন, তো মোৰ স্পেচিয়েল দিন নহয়, মোৰ লগৰজনৰ স্পেচিয়েল দিন। তো লগৰজনে মানে আজি গাড়ী ল'ব, তো দেন ময়ো তাৰ লগত আহিছোঁ গাড়ীখন ল'বৰ কাৰণে। আৰু আমি মানে এডভান্স আহি গ'লোঁ, গাড়ীখন আমি কথা চথা পাতি ল'লোঁ অলৰেডি। তাৰপিছত তাৰ দেউতাক আৰু মাক আহি আছে, তো অকণমান আগতে দেৰি হ'ব। চ' সিহঁতে মানে ঘৰৰ পৰা আহিব, আমিতো নাৰেংগীত আছোঁ এতিয়া। তো দেন মোৰ চুলিখিনি লাম্বা হৈছে, তো চুলিখিনি ভাবিলোঁ কাটি লওঁ, তো চুলিটো কাটিলোঁ। বাকী চাই থাকক আৰু নে কি কয়, বাকী গাড়ীখন এই গাড়ী ল'ব আহি বুলি কৈছে একবাৰ, তো সি গাড়ী ল'ব চিকুল মিলাই আছে, কি ক'ম আৰু গজব বেজতি। তো মানে এই গাড়ী ল'ব, তো গাড়ীখন মই ধুনীয়াকৈ দেখাই দি আছোঁ শ্ব'ৰুমৰ ভিতৰত সোমাই কেনে। বাকী আমি চাই আহিলোঁ, তো একেলগে গৈ আছোঁ আৰু এবাৰ। ভাইয়া কাট দিছে আচ্ছা সে কাটি গে হা তো ভাইয়া চুলিটো কাটিব দিয়ক। বাকী হোৱাৰ পিছত লুকছটো দেখাই আছোঁ, তো মই চুলিটো কাটোঁ। তো গাইজ ফাইনেল লুকছ কাটা হৈ গ'ল, এইটো চুলিটো কাটি ল'লোঁ। তো এতিয়া আমি শ্ব'ৰুমত যাওঁ। तो बोलो भैया ठीक है, अच्छा लगा मिलके, और आएगा ठीक है, थैंक यू। तो गाइस আমি এতিয়া যাওঁ আৰু সিহঁতে গ'লে। তো আলোচনা চলি আছে, কাগজ পত্ৰ ডকুমেণ্টছ চেক কৰি আছে, এই গাড়ীবোৰ চব আৰু মই পুৰা গাড়ীৰ ওপৰত বহি আছোঁ, ব্লগ বনাই আছোঁ। তো ফাইনেলি গাইজ আমাৰ নিউ বাইক এইখন, এটা আমাৰ আজিৰ পৰা নতুন মেম্বাৰ আহি গ'ল। তো মানে নতুন গাড়ী হিচাপে মানে শ্ব'ৰুমততো ডাইৰেক্ট পৰি থাকে ন, তো কিবা কিবি কাম থাকে, তো কামবোৰ কৰা হৈছে ইয়াতে কৰি আছে। তো অকণমান দেৰিকৈ ওলাই দিব গাড়ীটো বাহিৰত ভালকৈ আৰু হা কি হয় দাদা, ইয়াতে আপোনালোকৰ গাড়ী চাড়ী ল'ব লাগিলে ধৰি লওক কেনেকৈ কি চিষ্টেমত নহয়, কোনোবা যদি নতুন মানুহে ধৰি লওক গাড়ী চাড়ী ল'ব খোজে, তো কেনেকুৱা ধৰণৰ সুবিধা মানে এতিয়া তোমাৰ আমাৰ এক নম্বৰ ছাৰ্ভিচটো ওচৰতে আছে, টেকনিচিয়ান আছে, ল'বলৈ কিবা লাগিলে এনে ডাউন পে'মেণ্ট কোনো অসুবিধা নাই, ডাউন পে'মেণ্টৰ কমত ওলাই যায়, ইমান 20,000-20,000ৰ পৰা আহি যায়। বেছি দামৰ বাইক হ'লে 200ৰ ওপৰৰ হ'লে তেতিয়া অকণমান ডাউন পে'মেণ্টটো বাঢ়ি যায়। ঠিক আছে ভাই, ঠিক আছে বাৰু, থেংক ইউ দিলোঁ আৰু আহিবা লাগিলে। ঠিক আছে, থেংক ইউ। গাইজ বাহিৰত ওলাই মেলি গাড়ীখন লৈ গৈ আছোঁ। বাকী ইয়াতে কাম চাম চলি আছে, চব কাম হৈ গ'ল। আৰু হেলমেট এটা ফ্ৰী দিছে, এইটো ফ্ৰী হেলমেট ইমান খাচ নহয়, হ'লেও চলে আৰু। নতুন এটা হেলমেট কিনিব লাগিব, হেলমেট গধূলি লৈ ল'বহি। কাম হৈ আছে মোটামুটি, গাড়ী এখন ফাইনেন্সত ল'লেতো জানেই কিমান ভেজাল কাম থাকে, মানে বেংকৰ কিবা কিবি প্ৰব্লেম, তেনেকুৱা অকণমান বেংকৰ প্ৰব্লেম আছে। মানে যিটো পাছবুক আছে আমাৰ মানে সেইটো ATMটো নাই, চ' সিহঁতে মানে সিহঁতৰ ফালৰ পৰা এটা বেংক একাউণ্ট খুলি দিব। চ' সেইটো কাৰণে মানে মোৰ লগৰটোৰ মাকক লৈ গৈছে, তো বেংকৰ পাছবুকটো খুলিব গৈছে। এতিয়া আহি সিহঁতে খ্ৰীষ্টান বস্তিত গৈছে আৰু আমি ইয়াতে আছোঁ, তো অকণমান টাইম আমি আকৌ ইয়াতে ৰখিব লগা হৈ গ'ল। তো সেইটো কাৰণে আমি আৰু মই ভাত খাব আহি গ'লোঁ। বাকী ইয়াৰ দেউতাককো কৈছিলোঁ ভাত খাবৰ কাৰণে, তো দেউতাকে ভাত নাখাই বোলে, আৰু মই আহি গ'লোঁ কাৰণ ৰাতিপুৱাৰ পৰা ভাত চাত খোৱা নাই একো, অকণমান ভোক লাগি আছে। চ' পৰঠা চৰঠা কিমান খাম, গেষ্টিক হৈ থাকে, চ' সেইটো কাৰণে ভাত খাব আহি গ'লোঁ ইয়াৰ ৰুমত। তো বাকী গাড়ী হৈ গৈছে প্ৰায় কাম, জাষ্ট
এটা কাম বাকী আছে, বেংকৰ কামটো হৈ গ'লে তো পে'মেণ্ট দিয়াৰ পিছত গাড়ী ইয়াৰ আৰু পূৰা এনজয় আৰু ন। নতুন গাড়ী লৈছা, ফিল কেনেকুৱা? পূৰা হেপী ফিল ন। বেলেগ দিনতকৈ অলপ বেলেগ আৰু পূৰা ৰাইড কৰিমে আৰু নলবাৰী। তো গাইজ পূৰা ৰাইড তো আহিব অতি ইয়াৰ লগতো মাজে মাজে বাইকত ৰাইড কৰিম। তো কাৰণ সি মানে কি আৰু সি লৈছেতো তো ময়ো ক'ৰবালৈ যাব পাৰিমে তো সেইটো কথাটো গাইজ আমি এতিয়া ভাতটো খাই লওঁ। বাকী ভাতটো খাই মেলি তাত গৈ ধুনীয়াকৈ গাড়ী চাড়ী ওলাই মেলি আৰু শ্ব'ৰুমটো ক'ত আছে ধুনীয়াকৈ মই দেখাই দিম। যদি আপোনালোকে কোনোবাই গাড়ী ল'ব বিচাৰে বা ফাইনেন্সত কেনেকৈ কি ল'ব বিচাৰে তো মই সকলো ধুনীয়াকৈ কৈ আছোঁ অকণমান দেৰিকৈ। তো দেন মই এতিয়া ভাতটো খাওঁ আৰু আপোনালোকে চাই থাকক নে কি কয়। আপোনাৰ শ্ব'ৰুমটো হ'ল এইটো বাজাজ শ্ব'ৰুম। এইটো আপোনাৰ নাৰেংগীৰ পৰা সোমাই আহিব লাগিব। তো নাৰেংগীৰ পৰা সোমাই আহিব। নাৰেংগীৰ পৰা সোমাই আহিলে আপোনাৰ কলংপাৰ বুলি বজাৰ আছে। তো বিশাল মাৰ্কেটখনৰ ওচৰতে অকণমান আগত আহি কেনে এই দেখা পাব। তো ইয়াতে আহি যাব, একদম ইয়াতে আহি কণ্টেক্ট কৰিলে হ'ল। বাকী গমটো পাব, চিনিটো পাইছে। তো শ্ব'ৰুমৰ নিয়ম ফটোশ্বুট কৰি আছে। গাড়ীখন ডেলিভাৰী হৈ গ'ল, লাষ্ট এণ্ডিং। তো ফাইনেলি গাইজ গাড়ী ৰাস্তাত ওলাই গ'ল। আজি বাৰু টেনশ্যন নাই আৰু গাড়ীখন ইয়াৰ হৈ গ'ল। অলপ লাহে পিক আপ দিবা, নতুন আছে ন, মোবিলবিলাক ওপৰত উঠি আহিব লাগিব। তো দাদা থেংক ইউ, আপুনি বহুত হেল্প কৰি দিলে আমাক। ঠিক আছে, থেংক ইউ। আকৌ লগ পাম কেতিয়াবা ন। থেংক ইউ। তো নিশ্চয় ভাল লাগিল লগ পাই। দাদা যাব। তো গাইজ আমি ইয়াৰ পৰা ওলাই দিওঁ এতিয়া, আৰু বাকী ক'ত কি হয় নাজানো, আৰু বাকী ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব। অলপ ভৰাই ল'ব। বাকী ঐ লাহে লাহে যাবি যা যাই আছোঁ যা। তো ই আৰু দেউতাকে যাব, বাকী মাকে আৰু মই যাম স্কুটিত। তই গাড়ী ধুই দিলি নেকি? তো ই পূৰা গাড়ী চাড়ী ধুই দিলে পূৰা। নতুন গাড়ী ন, প্ৰথম দিনটো ধুব লাগিবই। আপোনালোকেও যেতিয়া নতুনকৈ গাড়ী আনিছিল প্ৰথম দিনা, তো সেইদিনাখন চাগে নিশ্চয় গা চা ধুৱাইছিলে। কিন্তু মই গা ধোৱা নাছিলোঁ দেই গাইছ, মোৰ বাচন্তিখনক। আৰু তোমাৰ বাচন্তি? অঁ ই আৰু আমাৰ আজি বহুত দিনৰ মূৰত আমাৰ কেমেৰাৰ সন্মুখত আহিছে আজি। ছাৰ কিবা ক'ব নেকি অকণমান? হয় ছাৰ কিয় দিম এতিয়া গানত তলৰ গম পাইছা নাই? ডিচিশ্যন কৰি আছে কি কৰোঁ কি নকৰোঁ। নতুন গাড়ী না, অকণমান মানে এই কি বুলি কয় এইটো অসমীয়া ভাষাত উগুল টুগুল লাগি থাকে যে, তো তাত তেনেকুৱা এটা লাগি আছে আৰু স্পিচ মানে এইটো শ্বৰ্টকাট ভাষাত ক'বলৈ গ'লে তেনেকুৱা কথা আৰু। কি তই বহি মেলি চাই আছা যে ধুনীয়াকৈ হাঁহি। গাইছ এতিয়া আমি আছোঁ বৰ্তমান আমি কুৱাপাৰত, মানে কুৱাপাৰ মানে কি আৰু আমাৰ ঘৰৰ ওচৰৰ কুৱাপাৰ আৰু এইবোৰ। এইটো হ'ল পানীৰ টেংকি এটা, মানে এইটো দেখাত কম পানী থকা যেন লাগিছে, বাট এইটো মেক্সিমাম ইমানো দোৱা নহয় আৰু 7 ফুট 8 ফুট, ইমানো দোৱা নহয় আৰু 7-8 ফুটমান আছে আৰু বাকী অকণমান লেতেৰা হৈ আছে এতিয়া, কাৰণ গছৰ পাত চাত পৰি থাকে ন। তো আৰু সেইটো এটা কুঁৱা আছে, এইটো কুঁৱা, তাৰপিছত এইটো এটা কুঁৱা আছে। তাৰপিছত আমাৰ এৰিয়াটো এইটোৱে আৰু এইখিনি আমাৰ এৰিয়া। আমাৰ ঘৰটো বাৰু এইখিনিত নহয়, আমাৰ ঘৰটো এইটো চাইডে আছে।